এতিয়া সকলোৱে পাব 2 লাখৰ পৰা 5 লাখ টকা মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা এই পইচাটো পাই বাৰু আপুনি কি কৰিব আইফোন ল'ব স্কুটি কিনিব বাইক কিনিব গাড়ী কিনিব ভাল ভাল দামী দামী কাপোৰ কিনিব নে ঘৰ বনাব বাৰু যিয়ে নকৰক লাগিলে এই পইচাটো আপোনাক কোনে দিব কিয় দিব কেনেকৈ দিব কেতিয়া দিব সকলোখিনি জানিবলৈ আপুনি ভিডিঅটো চাই থাকক নমস্কাৰ মনোজ চুটিয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছো চাওক মই ভিডিঅ' এনে জাহা তাহা নবনাও যিটো টপিকৰ ওপৰত বনাও সেই টপিকটোৰ বিষয়ে বহুত অধ্যয়ন কৰোঁ আৰু বিষয়টো অধ্যয়ন কৰি ভিডিঅ'টোত কেনে ধৰণে কথা ক'ব লাগিব কি কথা ক'ব লাগিব সকলোখিনি চিন্তা চৰ্চা কৰি এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ গতিকে কষ্ট অকণমান হয় যদি প্ৰথম আহিছে চেনেলটোত সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিলে মোৰ পাছৰ পৰ্যায়ৰ ভিডিঅ'সমূহ আপুনি পাই থাকিব আৰু সাবস্ক্ৰাইবটো কৰিলে মনত অকণমান উৎসাহ পাওঁ আৰু যাতে আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' আগবঢ়াব পাৰোঁ বাৰু যি কি নহওক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিখনৰ বিষয়টো মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ যোগেদি ইতিমধ্যে 25,000 নিবনুৱা যুৱক যুৱতীয়ে 1 লাখকৈ টকা পাবলৈ সক্ষম হৈছে আৰু 1 লাখ টকা অলপ দিনৰ পাছতে হয়তো দিব অলপ দিনৰ আগত 25,000 নিবনুৱা যুৱক যুৱতীক দিয়া হৈছিল কিন্তু এইবাৰ পুনৰ 75,000 নিবনুৱা যুৱক যুৱতীক এই আঁচনিখনৰ যোগেদি 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত দিয়া হ'ব বুলি ইতিমধ্যে আমাৰ মামা সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ডাঙৰ ঘোষণা কৰিছে ঘোষণাটো দেখি মই ৰ'ব নোৱাৰিলোঁ আপোনালোকৰ লগত ভাবিলোঁ কথাটো শ্বেয়াৰ কৰোঁ আৰু আপুনি যদি এই আঁচনিখনৰ যোগেদি অলৰেডি 1 লাখ টকাটো পাইছিলে বা আপুনি এপ্লাই কৰি ৰাখিছে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে আপুনি এটা কমেণ্ট কৰি জনাবচোন আৰু আজি মোৰ এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে আপুনি এটা মন্তব্য আগবঢ়াব ভাল লাগে যেতিয়া বেলেগ বেলেগ ঠাইৰ পৰা ভিডিঅ'সমূহ চাই বুলি জানিব পাৰোঁ আৰু কোন ঠাইৰ পৰানো চাইছে বুলি জানিব পাৰোঁ তেতিয়াহ'লে মনত বহুত বেছিয়ে ভাল লাগে আপুনি হয়তো এতিয়া ভাবিছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ যোগেদি আপুনি 2 লাখৰ পৰা 5 লাখ টকা পাব কেনেকৈ একো চিন্তা কৰিব নালাগে প্ৰথম আপুনি যাওক আপোনাৰ ডকুমেণ্টৰ ফাইলটো লৈ আপোনাৰ ঘৰৰ কাষৰ যিকোনো এখন কম্পিউটাৰ দোকানলৈ আৰু কম্পিউটাৰ দোকানীজনক কওক যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিখনৰ আপুনি এপ্লাই কৰিব আহিছে তেতিয়া কম্পিউটাৰ দোকানীজনে সকলোখিনি কৰি দিব যাৰ চৰকাৰী চাকৰি আছে তেওঁ কিন্তু আবেদন নকৰিব আবেদন কৰিলেও আপোনাৰ কেনসেল হ'ব আৰু যি আৰ্থিকভাৱে সবল যাৰ নেকি ডাঙৰ ডাঙৰ ব্যৱসায় আছে তেওঁ এপ্লাই কৰি দিব পাৰে ন তো তেখেতক মই অনুৰোধ কৰিছোঁ আপুনি আবেদন নকৰিব আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ চিন্তা চৰ্চা কৰিয়ে এই আঁচনিখন লৈ আহিছে গতিকে নিবনুৱাসকলক এৰি দিয়ক যিসকল আৰ্থিকভাৱে সবল তেওঁলোকে আবেদন নকৰিব আৰু এই আঁচনিখনত অলৰেডি যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেওঁলোকে আবেদন কৰিব পাৰিব এতিয়া পৰ্টেল ইতিমধ্যে খুলি দিয়া হ'ল আৰু সকলোখিনি তথ্য খুব সুন্দৰকৈ দিব লাগিব এটা প্ৰজেক্ট ফাইল বনাই দিব লাগিব যিটো প্ৰজেক্টৰ ওপৰত আপুনি ব্যৱসায়টো কৰিব হেয়া লাগিলে কুকুৰা পালনে হওক গাহৰি পালনে হওক ছাগলী পালনে হওক বা মাছ পালনে হওক মানে যিকোনো ব্যৱসায়ৰ প্ৰজেক্টটো আপুনি ধুনীয়াকৈ প্ৰজেক্ট ফাইল বনাই আপলোড কৰিব লাগিব কম্পিউটাৰ দোকানীজনে জানিবই বাৰু আপুনি মাত্ৰ ডকুমেণ্টখিনি লৈ গ'লে হ'ল আৰু এই পইচাটো কেতিয়া পাব আপুনি এই পইচাটো পাব আপুনি এতিয়া আবেদন কৰিলে নহয় আবেদন কৰাৰ পাছত আপোনাক সেপ্টেম্বৰৰ আগত সিলেকশন কৰিব আৰু সেপ্টেম্বৰৰ আগত সিলেকশন কৰি এটা সাক্ষাৎকাৰ ল'ব সাক্ষাৎকাৰটোত যদি আপুনি পাছ কৰাৰ পাছতে আপোনাৰ বেংক একাউণ্টত পইচাটো টুপুংকৈ সোমাই যাব দেই গতিকে চৰকাৰে যেতিয়া এটা সুবিধা দিছে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এইটো সুবিধা আপুনি লওক গ্ৰহণ কৰক ঠিক আছে কিবা এটা
কৰিবলৈ সুবিধা দিছে, ল'ব লাগে। মই সেইটোৱে জানো। আৰু মামাই আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে চিন্তা কৰি গৈ আছে। 25,000 দিছিলে আগতে, এইবাৰ পুনৰ 75,000 লক্ষ্য লৈছে। গতিকে ভাল কথা। আৰু মামাই যেতিয়াই এনেকুৱা ধৰণৰ আপডেটবিলাক লৈ আহে, মই তেতিয়াই আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰিবলৈ আহোঁ। এই আঁচনিখনৰ এটা ভাল কথা যে আপুনি এই আঁচনিখনৰ পৰা যেতিয়া পইচাটো পাব, 2 লাখ টকাই হওক বা 5 লাখ টকাটো, ইয়াৰ আধা চৰকাৰক ঘূৰাই দিব নালাগে। যদি আপুনি 2 লাখ টকা পায়, তেতিয়াহ'লে 1 লাখ টকাটো আপোনাক একেবাৰে দি দিব চৰকাৰে। 1 লাখ টকাহে আপুনি ঘূৰাই দিব লাগে। আৰু যদি 5 লাখ টকা পায়, তেতিয়াহ'লে 2.5 লাখ টকা ঘূৰাই দিব লাগিব। তাকো আপুনি লগে লগে ঘূৰাই দিব নালাগে। আপুনি 5 বছৰৰ পাছত তাকো কিস্তিকৈ একেবাৰে কম পৰিমাণে ঘূৰাই দিব লাগে। তো চাওকচোন কিমান এটা ৰেহাই লৈ আহিছে, ইমান এটা ডাঙৰ ছাবচিডি দিছে। 1 লাখ টকা ৰাজ সাহায্য আৰু মামাই কি কৈছিলে, মামাৰ এটা ক্লিপ আছে, ক্লিপটো লগাই দিছো, আপোনালোকে চাই লওক। অহাকালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পৰ্টেল মুকলি কৰা হ'ব। প্ৰায় 1,60,000 যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল। আপোনালোকে জানেই, এই আঁচনিখনত ৰাজ্য চৰকাৰে 2 লাখ টকা আগবঢ়াই 2টা কিস্তিত, তাৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা আমি চৰকাৰক 5 বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে। অহাকালিৰে পৰা আবেদন পত্ৰৰ পৰ্টেল আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব, যাতে ছেপ্টেম্বৰ মাহৰ আগতে আমি সিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ। পইচাটো পায় যদি ভাবিছে আইফোন ল'ম, স্কুটি ল'ম, গাড়ী ল'ম, ঘৰ বনাম, তেতিয়াহ'লে কিন্তু আপুনি নকৰিব।